Hello and welcome to Consistency. This is the second part of Indian history. So Vedic period start আৰিয়ান সকল ইণ্ডিয়ালৈ অহাৰ পৰা মানে প্ৰায় 2000 BC পৰা ধৰা হয় আৰিয়ান সকল ক'ৰ পৰা আহিছে এই সম্পৰ্কে বিভিন্নজন স্কলাৰে বিভিন্ন মতামত দাঙি ধৰিছে কিন্তু এই স্কলাৰ সকলৰ ভিতৰত ম্যাক্স মুলাৰৰ থিওৰিটো গ্ৰহণ কৰি আৰিয়ান সকল সেন্ট্ৰেল এছিয়াৰ পৰা হিন্দুকুশ মাউণ্টেইন অতিক্ৰম কৰি ইণ্ডিয়ালৈ অহা বুলি মানি লোৱা হৈছে কিছুমান স্কলাৰৰ মতে আৰিয়ান সকল ভায়া ইৰাণ হৈ ইণ্ডিয়ালৈ অহা বুলিও কোৱা হয় Vedic period 1500 BC পৰা 600 BC মানলৈকে ধৰা হয় আৰু এই Vedic periodটো দুটা ভাগত বিভক্ত কৰা হৈছে Early Vedic period বা Rig-Vedic period আৰু Later Vedic period Early Vedic periodটো 1500 BC পৰা 1000 BC ভিতৰত আৰু Later Vedic periodটো 1000 BC পৰা 500 BC ভিতৰত ধৰা হয় আৰু আমি আগতে পাই আহিছো যে ইন্ডাছ ভেলী সিভিলাইজেশনৰ মানুহবিলাকে তেওঁলোকে আইৰণৰ ব্যৱহাৰ জনা নাছিল কিন্তু বেদিক পিৰিয়ডত আৰিয়ান সকলে লাহে লাহে আইৰণৰ ব্যৱহাৰ গম পাইছিল গতিকে এই বেদিক পিৰিয়ডটোক আইৰন এজ ট্ৰানজিশন বুলিও কোৱা হয় আৰিয়ান সকল প্ৰথম ইণ্ডিয়ালৈ আহি তেওঁলোক একেলগে সেন্ট্ৰেল এছিয়াৰ পৰা অহা নাছিল তেওঁলোকে বেচ বাই বেচ আহিছিল আৰু তেওঁলোকে প্ৰথমে আহি পাঞ্জাব এতিয়াৰ পাঞ্জাব বা পাকিস্তান সেই এৰিয়াটো তেওঁলোকে ফাৰ্স্ট সেটেল হৈছিল আৰু তেওঁলোকে এই পাঞ্জাব বা এইখিনি ঠাইক সপ্ত সিন্ধু বা ল্যান্ড অফ সেভেন সিস্টাৰ্স বুলি কৈছিল সপ্ত সিন্ধু বুলি এই কাৰণেই কৈছিল যে ইন্ডাছ ৰিভাৰ আৰু ইয়াৰ উপনৈসমূহৰ লগতে সৰস্বতী নদী এই সাতখন নদী আৰু এই সাতখন নদীৰ ওচৰত যিবিলাক প্লেইনছ আছিল এই প্লেইনছ বিলাকক তেওঁলোকে ল্যান্ড অফ সেভেন সিস্টাৰ্স বুলি কৈছিল আৰু প্ৰথমতে আহি তেওঁলোকে এইবিলাক ঠাইতে বসবাস আৰম্ভ কৰিছিল আৰু লাহে লাহে তেওঁলোকে হাৰিয়ানা ইউপি এইবিলাক ঠাইতো বসতি স্থাপন কৰিবলৈ লৈছিল আৰিয়ান সকলৰ যিবিলাক ট্ৰাইব আছিল এই ট্ৰাইব বিলাকক তেওঁলোকে জন বুলি কৈছিল জন আৰু জনৰ যিজন মুৰব্বী আছিল এই মুৰব্বীজনক ৰাজন বুলি কৈছিল আৰু যেতিয়া যুদ্ধ লাগিছিল তেতিয়া এই ৰাজনে ট্ৰাইবৰ মেম্বাৰ সকলক প্ৰটেকচন দিছিল সোসাইটিৰ বেসিক ইউনিটটো আছিল ফ্যামিলি আৰু ফ্যামিলিক হেতু টাইমত কুল বুলি কৈছিল নেক্সট ইম্পৰ্টেন্ট পোষ্টটো আছিল হেনানি হেনানি মানে হল আৰ্মিৰ যিজন লিডাৰ সেইজনক হেনানি বুলি কোৱা হৈছিল আৰিয়ান সকল বহুত উচ্চ চিন্তাধাৰাৰ গৰাকী আছিল তেওঁলোকৰ সোসাইটিত পুৰুষসকলৰ লগে লগে মহিলাসকলেও সমানে অধিকাৰ পাইছিল মহিলাসকলেও পুৰুষসকলৰ লগত সভা সমিতি ইত্যাদিবোৰ এটেণ্ড কৰিব পাৰিছিল আৰু তেওঁলোকৰ যিবিলাক গাঁও আছিল এই গাঁৱৰ যিজন মুৰব্বী এই মুৰব্বীজনক গ্ৰামণী বুলি কৈছিল সো আৰিয়ান সকলৰ যিখন সোসাইটি আছিল এই সোসাইটিখনক জীৱিকাৰ ওপৰত ভিত্তি কৰি চাৰিটা বৰ্ণত বিভক্ত কৰা হৈছিল আৰু এই বৰ্ণকেইটা হ'ল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ব্ৰাহ্মণসকল যিবিলাকে পূজা পাতল কৰে প্ৰিষ্ট তেওঁলোকক ব্ৰাহ্মণ যিবিলাকে যুদ্ধ বিগ্ৰহ কৰে তেওঁলোকক ক্ষত্ৰিয় যিবিলাকে বেপাৰ বাণিজ্য কৰে তেওঁলোকক বৈশ্য আৰু যিবিলাকে কৃষি কাৰ্য কৰে তেওঁলোকক শূদ্ৰ বুলি কোৱা হৈছিল তেতিয়াৰ সমাজখনত এই বৰ্ণ সিস্টেমটো কেৱল প্ৰফেশনৰ ওপৰত ভিত্তি কৰিহে কৰা হৈছিল এতিয়া নিচিনা বংশানুক্ৰমিক নাছিল ঋগবেদৰ এটা মন্ত্ৰৰ সাৰাংশ এনে ধৰণৰ যে I am a singer my father is a physician and my mother is a grinder of corn তো যদিও তেওঁলোকে এটা ফ্যামিলি বিলং কৰে কিন্তু প্ৰফেশন ওয়াইজ তেওঁলোকৰ প্ৰফেশন বেলেগ বেলেগ সো তেওঁলোকৰ বৰ্ণও বেলেগ বেলেগ যিদৰে এতিয়া ব্ৰাহ্মণৰ সন্তানক জন্মসূত্ৰে ব্ৰাহ্মণ বুলিয়ে কোৱা হয় কিন্তু বৈদিক পিৰিয়ডত যদি ব্ৰাহ্মণৰ সন্তানজন তেওঁ যদি পূজা পাতল নকৰি অন্য কিবা বেলেগ কাম কৰে তেতিয়াহলে সেই প্ৰফেশনটোৰ ওপৰত বেছ কৰি তেওঁৰ বৰ্ণটো নিৰূপণ কৰা হৈছিল আৰিয়ান সকলৰ কথা আমি কেৱল লিটাৰেচাৰৰ পৰাহে জানিব পাৰো আমি আগতেই হিষ্ট্ৰীৰ সোৰ্স কিছুমান পঢ়ি আহিছো
আৰু আৰিয়ানসকলৰ কথা জনাৰ একমাত্ৰ সোৰ্স হ'ল ঋগ্বেদকে আদি কৰি বিভিন্ন গ্ৰন্থসমূহ যিবিলাক বেদিক পিৰিয়ডত লিখা হৈছিল। আৰিয়ানসকলে সংস্কৃত ভাষাৰ বহুলভাৱে প্ৰয়োগ কৰিছিল। সংস্কৃত ভাষাত তেওঁলোকে গ্ৰন্থসমূহ লিখিছিল। যদিও পৰিয়ালসমূহ পুৰুষ প্ৰধান আছিল, কিন্তু মহিলাসকলেও পুৰুষৰ সমানেই অধিকাৰ লাভ কৰিছিল। অৰ্থনীতিৰ ক্ষেত্ৰখনত গাই গৰুৰ ব্যৱহাৰ বহুলভাৱে কৰিছিল। ঋগ্বেদত গৰুক অঘন্য বুলি উল্লেখ আছে, যাৰ মিনিং হ'ল not to be killed, মানে যাক হত্যা কৰিব নালাগে। দূৰত্ব জুখিবলৈ গভ্যতি নামৰ এটা শব্দ ব্যৱহাৰ কৰিছিল আৰু সময়ৰ জোখমাখ কৰিবলৈ গধূলি নামৰ এটা শব্দ ব্যৱহাৰ হৈছিল। যদি আমি ধৰ্মীয় ক্ষেত্ৰখনৰ ফালে চাওঁ, আৰিয়ানসকলৰ তেওঁলোকে ধৰ্মীয় যজ্ঞ আদিৰ উপৰিও তেওঁলোকৰ প্ৰধান আৰাধনা কৰা ভগৱান আছিল ইন্দ্ৰ, অগ্নি, বৰুণ, সোমা, মাৰুত ইত্যাদি। ইন্দ্ৰক ঋগ্বেদত পুৰন্দৰ বুলিও উল্লেখ আছে ইন্দ্ৰক। আৰু অগ্নি আছিল গড অফ ফায়াৰ, বৰুণ আছিল গড অফ এয়াৰ এণ্ড গড অফ ৱাটাৰ, দেন সোমা আছিল গড অফ প্লান্টছ আৰু মাৰুত আছিল গড অফ ষ্টৰ্মছ। আশ্ৰম চিষ্টেম আছিল, মানে আশ্ৰমত আৰিয়ানসকলে গুৰুগৃহত পঢ়া শুনা থকা মেলা কৰিছিল 25 বছৰলৈকে, যাক ব্ৰহ্মচৰ্য বুলি কোৱা হয়। 25 বছৰৰ পৰা 50 বছৰ মানলৈকে গৃহস্থ, আৰু য'ত বিয়া বাৰু কৰাই সন্তানৰ প্ৰতিপালন ডাঙৰ দীঘল কৰা হয়, সেই পাৰ্টটোক গৃহস্থ বুলি কোৱা হয়। তাৰ পিছত 50 বছৰৰ পৰা 75 বছৰলৈকে বানপ্ৰস্থ, মানে বনলৈ গৈ মায়ামোহৰ পৰা দূৰত তেওঁলোকে ঈশ্বৰৰ উপাসনা কৰিছিল। তাৰপিছত সন্ন্যাস মানে একেবাৰে ধ্যানমগ্ন হয়, যিটো ঈশ্বৰৰ আৰাধনা, সেইটোকে সন্ন্যাস বুলি কয়। তো এই ধৰণে আশ্ৰম চিষ্টেম আছিল তেতিয়াৰ দিনত। বেদিক লিটাৰেচাৰ প্ৰধানকৈ 4টা ভাগত বিভক্ত কৰিব পাৰি: বেদ, ব্ৰাহ্মণাস, আৰণ্যক আৰু উপনিষদ। আৰিয়ানসকলৰ সকলো কথা আমি তেওঁলোকৰ লিটাৰেচাৰৰ পৰাই গম পাওঁ, আৰু ইয়াৰ মেইন হ'ল এই 4খন বেদ। বেদ মানে হ'ল নলেজ বা জ্ঞান, আৰু ইয়াৰ সকলোতকৈ পুৰণি হ'ল ঋগ্বেদ। আচলতে ঋগ্বেদখন পৃথিৱীৰ সকলোতকৈ পুৰণি গ্ৰন্থ বুলি কোৱা হয়, আৰু ইয়াত 1028টা হাইমছ লিখা আছে। হাইমছ মানে হৈছে স্তুতি। প্ৰত্যেকজন ভগৱানকে প্লিজ কৰিব পৰাকৈ, মানে প্ৰসন্ন কৰিব পৰাকৈ ইয়াত বেলেগ বেলেগকৈ স্তুতি লিখা হৈছে। তাৰপিছত সামবেদত সংগীতৰ কথা কোৱা হৈছে, সংগীতৰ লয় তাল এইবোৰ কোৱা হৈছে। আমাৰ ইণ্ডিয়ান মিউজিকো মেইন সোৰ্স, যদি কয় মেইন সোৰ্স কি সংগীত ইণ্ডিয়ান মিউজিকৰ, তেতিয়াহ'লে সামবেদ। যজুৰ্বেদত ৰিচুৱেলৰ কথা কোৱা হৈছে। ফৰ এক্সাম্পল, কাৰোবাৰ ঘৰত যদি কিবা প্ৰব্লেম আছে, তাৰ কাৰণে সেইটো ঠিক কৰাৰ কাৰণে কিবা এটা ৰিচুৱেল কৰিব লাগে, চ' এইবোৰ চব যজুৰ্বেদত লিখা আছে। একচুৱেলি আৰিয়ানসকলেও বহুত ৰিচুৱেল পাৰফৰ্ম কৰিছিল। তাৰপিছত অথৰ্ববেদ হ'ল 4 নম্বৰ বেদ আৰু শেষৰ বেদখন, আৰু বহুত পিছত এই বেদত্ৰায়ীত ঋগ্বেদ, সামবেদ আৰু যজুৰ্বেদক একেলগে বেদত্ৰায়ী বুলি কোৱা হয়, বা ট্ৰায়ু অফ বেদা বুলি কোৱা হয়। আৰু বহুত পিছতহে অথৰ্ববেদখন এই বেদৰ কেটেগৰীলৈ আনিছিল। অথৰ্ববেদত ইয়াত যাদু মন্ত্ৰৰ কথা আছে। আৰু নেক্সট হ'ল ব্ৰাহ্মণাছত বিভিন্ন ধৰণৰ বলি বিধান, যজ্ঞ আদিৰ বিষয়ে বৰ্ণনা কৰা আছে, আৰু বেদৰ স্তুতিবিলাকৰ ব্যাখ্যাসমূহ ব্ৰাহ্মণাছত আছে। প্ৰত্যেকখন বেদৰ কিছুমান নিৰ্দিষ্ট ব্ৰাহ্মণাস আছে। নেক্সট অৰণ্য মানেতো চবেই জানে, ফৰেষ্ট, হাবি, আৰু অৰণ্যকত বনত থকা যিবিলাক সন্যাসী বা বনত থকা বা গুৰুগৃহত থকা শিষ্যসকলৰ দ্বাৰা এই অৰণ্যক লিখা হৈছিল। একচুৱেলি ব্ৰাহ্মণাছৰ কনক্লুজনখিনি এই অৰণ্যকত আছে।
এইবোৰ ইন্টাৰ ৰিলেটেড হয় এই সকলোবোৰ ইন্টাৰ ৰিলেটেড নেক্সট হল উপনিষদ উপনিষদ শব্দটোৰ অৰ্থ হল বহি পেলাই শুনা কথা সো আগৰ দিনত গুৰুসকলে শিষ্যসকলৰ আগত বেদৰ স্তুতিসমূহ বহলভাৱে বৰ্ণনা কৰিছিল আৰু সেইবোৰকে উপনিষদ বুলি কোৱা হয় 108খন উপনিষদৰ ভিতৰত অন্যতম মুণ্ডক উপনিষদ আৰু মুণ্ডক উপনিষদৰ পৰাই আমাৰ ইণ্ডিয়াৰ যেটো নেশনেল মটো সত্যমেৱ জয়তে 1950 চনৰ 26 জানুৱাৰীত এই সত্যমেৱ জয়তেটো এডপ্ট কৰা হৈছিল আমাৰ নেশনেল মটো হিচাপে আৰু এই সত্যমেৱ জয়তে সত্যৰ সদায় জয় এই কথা হাৰি মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে ইয়াৰ উপৰিও 18খন পুৰাণ আছিল এই পুৰাণসমূহৰ ভিতৰত বায়ু পুৰাণ বিষ্ণু পুৰাণ শিৱ পুৰাণ এই পুৰাণসমূহত ভগৱানৰ বহুতো কাহিনী আছে কেনেকৈ আত্মা পৰমাত্মাত বিলীন হয় এইবোৰ কথা তাত বহুত ধুনীয়াকৈ বৰ্ণনা কৰা আছে তাৰ পিছত মনুস্মৃতি হল ল মানে নিয়ম কানুন কেনেকৈ জীৱন নিৰ্বাহ কৰিব লাগে কি ভুল কৰিলে কি শাস্তি পোৱা যায় এইবোৰ সব মনুস্মৃতিত সন্নিবিষ্ট আছে তাৰ পিছত অষ্টাধ্যায়ী হল গ্ৰামাৰৰ কিতাপ 8টা ভাগত বিভক্ত আছে গতিকে অষ্টাধ্যায়ী বুলি কোৱা হয় আৰু এই কিতাপখন পাণিনিয়ে লিখিছিল এটা কথা আমি ভালকৈ বুজি লোৱাটো দৰকাৰ যে এই বেদসমূহ বা পুৰাণসমূহ উপনিষদ এইবোৰ কোনো লিখা নহয় এইবোৰ জেনাৰেশন বাই জেনাৰেশন চলি আহিছে আমি আগতে পঢ়িছিলো নহয় অৰেল হিষ্ট্ৰীৰ কথা অৰেল হিষ্ট্ৰী মানে এইবোৰ অৰেল হিষ্ট্ৰীৰে পাৰ্ট হয় তাৰ মানে বেদাকটো গড গিফটেড বুলি কোৱা হয় এইবোৰ লিখা নহয় মুখে মুখে চলি আহিছে আগৰ দিনৰ গুৰুসকলে তেওঁলোকৰ শিষ্যসকলক কৈছে এই শিষ্যসকলে তেওঁলোকৰ শিষ্যসকলক কৈছে এনেকৈ জেনাৰেশন বাই জেনাৰেশন এইবোৰ চলি আহিছে আৰু যেতিয়া কাগজ কলমৰ আৱিষ্কাৰ হল উদ্ভাৱন হল তেতিয়া লিখিত আকাৰ পালে এই বেদিক লিটাৰেচাৰে সো এইটো ভিডিঅ'ত ইমানেই নেক্সট ভিডিঅ'ত আমি বুদ্ধিজিম জেনিজিম কভাৰ কৰিম সো চাই থাকিব থ্যাংক ইউ